অপৰাধ আৰু অপৰাধীৰ ৰম্যভূমিত পৰিণত হৈছে গুৱাহাটী মহানগৰী। পহিলা বহাগৰ দিনটোতে দুটাকৈ চাঞ্চল্যকৰ হত্যাকাণ্ডই জোকাৰি গ'ল গুৱাহাটী মহানগৰী। মালিগাঁও আৰু বেলতলাত পৃথকে পৃথকে সংঘটিত হৈছে দুটাকৈ হত্যাকাণ্ড। মালিগাঁৱত বিহু অনুষ্ঠান চলি থকাৰ মাজতে সংঘটিত হয় প্ৰথমটো হত্যাকাণ্ড। উল্লেখ্য যে গায়ক ভৃগু কাশ্যপে সংগীতানুষ্ঠান পৰিৱেশন কৰি থকাৰ সময়তে হানি খুচি হত্যা কৰা হয় ৰোহিত কুমাৰ গামী নামৰ যুৱকজনক। জানিব পৰা মতে এদল যুৱকৰ সৈতে বিহুৰ অনুষ্ঠানত বাকযুদ্ধত লিপ্ত হৈছিল ৰোহিত কুমাৰ গামী নামৰ যুৱকজন। ইয়াৰ পিছতেই মালিগাঁও ষ্টেডিয়ামত যুৱকৰ দলটোৱে হত্যা কৰে ৰোহিত কুমাৰ গামীক। চুৰিৰে হানি খুচি হত্যা কৰা হয় যুৱকজনক। আনহাতে একেটা বিহু অনুষ্ঠানতে আন এজন যুৱককো চুৰিকাঘাত কৰা হৈছে বুলি জানিব পৰা গৈছে। সীমান্ত তালুকদাৰ নামৰ যুৱকজনক চুৰিৰে আক্ৰমণ কৰে দুৰ্বৃত্তৰ দলে। লগে লগে চিকিৎসালয়লৈ প্ৰেৰণ কৰে আৰু চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় সীমান্ত তালুকদাৰৰ। ইফালে এই ঘটনাৰে জড়িত থকা সন্দেহত ৰাহুল বৈশ্য নামৰ যুৱকক আটক কৰে জালুকবাৰী আৰক্ষীয়ে। কিন্তু বৰ্তমানে পলাতক অৱস্থাত আছে কেইবাজনো যুৱক। আৰু এই ঘটনাটো ক্ষিপ্ৰগতিত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। সঁচাকৈ খবৰটো শুনি খুবেই দুখ লাগিল। ৰঙালীৰ ৰং ৰহস্যত ৰাজ্যবাসী মতলীয়া হৈ থকাৰ সময়তে সংঘটিত হোৱা তিনিটাকৈ নৃশংস হত্যাকাণ্ডই নিৰাপত্তাহীনতাত ভুগোৱা পৰিলক্ষিত হৈছে মহানগৰীবাসীক। ভিডিঅ'টো ইমানে আছিলে। যদিহে আমাৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব নকৰাকৈ চাই আছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।